বৰ্তমান বিজয়নগৰ বন্ধুপল্লী এলেকাত আছোঁ। ইয়াৰ এখন পাহাৰ আছে, পাহাৰ কাষত আহি আছোঁ আৰু এই আম বাগানৰ মাজে মাজে আহি আছোঁ আমি বৰ্তমান। চবফালে অকল আমৰ বাগান, এটা লুংলুঙীয়া ৰাস্তা আছে, এই ৰাস্তাৰে আহি আছোঁ। আৰু এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়। একচুৱেলি ভিডিঅ' বনাম বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ, কিন্তু টপিক বিচাৰি পোৱা নাছিলোঁ আৰু বিশেষকৈ কেমেৰা ফেচ কৰাত বহুত প্ৰব্লেম আছিলে, সেইকাৰণে বনোৱা নাছিলোঁ। চেনেলটো ক্ৰিয়েট কৰা আজি এসপ্তাহ ওপৰত হৈ গ'ল আৰু ফাইনেলি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। নিশ্চয় আপোনালোকে চাই ভাল পাব। দেখিছে কি সুন্দৰ জেগা, চবফালে অকল গছ গছনি, পাহাৰ। আৰু এজন মোৰ লগৰ হয়, আমি দুইজন আহি আছোঁ খোজকাঢ়ি লুংলুঙীয়া ৰাস্তাটোৰে। পুৰা ৰ'দ দি আছে, ৰ'দতে আহি আছোঁ আৰু খোজকাঢ়ি কিমান দূৰ লাগিব, কিমান টাইম লাগিব গম নাপাওঁ বাৰু। আহি আছোঁ আমি। এইটো পাহাৰত যাম এতিয়া, আপোনালোকে দেখি আছে পাহাৰটো। আৰু জংঘলৰ মাজত এইটো এটা বহুত ভাল বস্তু দেখা পাইছোঁ। আমাৰ সেইফালেতো এতিয়া দেখিবলৈ নাইয়ে। এইটো এটা জুপুৰি ঘৰ বনাই থোৱা আছে, ৰেষ্ট ল'বৰ কাৰণে, ছাঁ ল'বৰ কাৰণে। আৰু ইয়াত এই পাহাৰটোতে আমি উঠিবলৈ চেষ্টা কৰিম, উঠিব পাৰোঁ নোৱাৰোঁ নাজানো, গৈ চাওঁ কি হয়, উঠিব পাৰোঁ নোৱাৰোঁ। বহুত ৰ'দ দি আছে, পূৰা ৰ'দ দি আছে এতিয়া। এয়া আমি আহি আছোঁ, আমি দুইটা আহি আছোঁ পাহাৰত উঠিবলৈ। এইফালেদি যাম ন? এয়া আহি আছোঁ। এইটো শিলৰ পাহাৰ হয়, এইটো গোটেইটো শিল আছে, গোটেইটো শিলৰ পাহাৰ। উঠিবলৈ অলপ কষ্টও হৈছে, একো নাই। দেখিছে গোটেইটো শিল হয়, শিলৰ পাহাৰ। আপোনালোকে দেখি ভাতটো খাই আহিছিলোঁ, ইমান দূৰ খোজকাঢ়ি দিলোঁ, হজমেই হৈ গ'ল। ভোকো লাগিছে অলপ চলপ, বহুত দূৰ আহিব লগা হৈছে। ইয়াত ব'লক, সি গৈ বহুত দূৰ পাই গ'ল, বহুত ওপৰ পাই গ'লগৈ। আৰু এতিয়া গৈ চাওঁ, পাহাৰৰ ওপৰত আহি অৱস্থা বেয়া হৈ গৈছে। সেইটো নাজানিম ভাই, এতিয়া এইকণ কেনেকৈ উঠিম ৰে। আহি আছোঁ ওপৰত, যেনে তেনে শিলত ধৰি কিনে আহিবলগীয়া হৈছে। মাজত বহুত ডাঙৰ ডাঙৰ শিল আছে। এইফালে দিয়া ৰে, নামিব পাৰিম দেই। চল, উঠি আছোঁ, আপোনালোকক দেখাই আছোঁ। অকল শিলৰ পাহাৰ, শিল আৰু বেলেগ একো নাই। শিলৰ ওপৰত চব ভঙা শিল আছে কাৰণে অলপ ভয়। এই তাৰ ওপৰত যাব পাৰিম দেই, ইমান দূৰ আহিলোঁ, তাৰ ওপৰত গৈ অলপ দেখাব চেষ্টা কৰিম। ইমান আহিলোঁ যেতিয়া আৰু অলপ যাম। দেখিছে শিলত ধৰি উঠিবলগীয়া হৈছে, বহুত ডাঙৰ ডাঙৰ শিল আছে। পাইছোঁ আৰু বেছি উঠিব নালাগে। আহি আছোঁ ওপৰলৈ। কি সুন্দৰ জেগা বে, কচম লাইফত আহি পোৱা নাছিলোঁ ইমান ধুনীয়া জেগা। এই দেখিছে আপোনালোকে, ওপৰৰ পৰা অলপ দেখাইছোঁ। আৰু ওপৰলৈ যাব আছে, ইমান দূৰ যাব পাৰিম নোৱাৰিম ক'ব নোৱাৰিম। আৰু অৱস্থা বেয়া হৈ গৈছে, ওপৰত আহিব পৰা নাই। এতিয়া চাওক কিমান ডাঙৰ ডাঙৰ শিল। চাই থাকক ভিডিঅ'টো, প্লিজ ভিডিঅ'টো এবাৰ লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এই একেবাৰে ওপৰত আহি পাই গ'লোঁ। ওপৰত একো নাই, শিল আছে।
চবফালে শিল শিল, চবফালে অকল শিলেই আছে। শিলৰ পাহাৰ ক'বলৈ গ'লে অৱস্থা বেয়া হৈ গৈছে ইয়াত আহি। ইফালে পূৰা ৰ'দ আৰু ওপৰত যাব নোৱাৰিম। ইয়াৰ পৰা আপোনালোকক দেখাব চেষ্টা কৰিম। ফাইনেলি আহি পাই গ'লোঁ পাহাৰটোৰ ওপৰত, দেখা পাইছে। হয় ফ্ৰেণ্ডছ, এতিয়া আমাৰ যাব টাইম আহি গ'ল। আমি আৰু যাব লাগিব এতিয়া। কৰিছোঁ আপোনালোকক আমি দেখাবলৈ বহুত চেষ্টাও কৰিছোঁ, যিখিনি পাৰিছোঁ আমি সকলোখিনি আপোনালোকক দেখাইছোঁৱে। আৰু হয়তো আমি ইমান ওপৰলৈ আহিছোঁ, চাই লওক আপোনালোকে কিমান তলৰ পৰা, সেয়া দেখিছে কিমান তলৰ পৰা কিমান ওপৰলৈ আহিছোঁ। আৰু আমি ওপৰলৈ যাব নোৱাৰোঁ, মানে বিশেষ ধৰি লওক এইটো এটা লোকৰ এৰিয়া, মানে আমি ইয়াত আহি ইমান ভিডিঅ' বনোৱাৰ পাৰ্মিশ্যন লোৱা নাই, কিবা লোৱা নাই। হয়তো আমাক কোনোবাই কিবা কিবি ক'বও পাৰে। আমি এতিয়া যাব লাগিব, সেই তালৈ দেখিছে ধোঁৱা ওলাই আছে, সেইটো হৈছে আমাৰ কোম্পানী, আমি তাত থাকোঁ। বৰ্তমান আমি যাবলৈ ওলাই আছোঁ। তো ভিডিঅ'টো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই নামি গৈ আছে তললৈ, আৰু ময়ো যাবলৈ আহি আছোঁ তললৈ নামি। দেখিছে কিমান গৰা, আৰু বেছি দেৰি থাকিবলৈ মানে ইয়াত আমি ইয়াৰ ভাষা চাষাবোৰো ভালকৈ নাজানো। দেখিছে কিমান গৰা জেগাটো, কেনেকৈ নামিম। ভঙা চিঙা শিল আছে ইয়াত, গোটেই ভাঙি চিঙি আছে, সেইটো কাৰণে অলপ প্ৰব্লেম হয় নামিবলৈ উঠিবলৈ। ইমান সৰু জেগাত যে ইমান ধুনীয়া এটা প্লেচ থাকিব পাৰে। মই ইয়াত অহা আপোনাৰ এতিয়া 5 মাহ হ'ব হৈ গ'ল, আজিলৈকে আহি পোৱা নাছিলোঁ। আজি আহিলোঁ, ভাল লাগিলে আহি, জেগাটোও ভাল লাগিলে, পৰিৱেশটো একচুৱেলি পৰিৱেশটো বহুত সুন্দৰ পৰিৱেশ আহিবৰ বাবে। তো আপোনাৰ বিশাখাপট্টনম সৰু এলেকা হয়, আৰু বেছি নাই, আৰু ইমানখিনি যাব আছে তললৈ। আহি পাইছোঁহি আৰু তল। বহুত গৰা হয়, নামিবলৈ অসুবিধা হৈছে, অলপ দৌৰি দৌৰি নামিব লগা হৈছে। সুন্দৰ বতাহ মাৰি আছে, ৰ'দটো আকৌ আহিব, অলপ টাইমৰ কাৰণে কমিছে হ'ব। এয়া এই নামি আহি আছে, এই আমি একদম ওপৰত গৈছিলোঁ, সেইফালে একদম ওপৰত গৈছিলোঁ, তাৰ পৰাই আপোনালোকক দেখাইছিলোঁ। এয়া আহি পাই গ'ল, নামি আহি বহি দিছে ভাগৰত বহুত। সেইফালেদি বেলেগ গাঁৱলৈ যাব পাৰি, আমি এতিয়া এইফালে যাম। এইটো ৰাস্তা দি গৈ অলপ আগতে গৈ কিনে এইফালে সোমাব লাগিব। বেছি দেৰি নকৰিলোঁ, যিহেতু এইটো আমাৰ অচিনাকি জেগা। আমি এতিয়া বহুত ভিতৰৰ জেগাত আছোঁ, গাঁৱলীয়া জেগাত আছোঁ। প্ৰায়খিনি মানুহে হিন্দী বুজিয়ে নাপায়, হিন্দী ইংলিছ বুজি নাপায়, মাত্ৰ তেওঁলোকৰ লোকেল ভাষা তেলেগুটোহে বুজি পায়। এজন লগ পাইছোঁ, उरू एकरा उरू उरू मजा आ जाओ एकरा लोडिंग हां अनलोडिंग एकरा आ जाओ बाउंडे ड्यूटी ले टीमेला ड्यूटी नाइट लो नैट ఎంత చేస్తారు దేవ్ ఎంత చేస్తారు నెలకి అలాగే రూమ్ లో జీతం ఎంత సాలరీ 15 এইটো ৰাস্তা দিয়ে আমি গৈছিলোঁ, আৰু এতিয়া আহিও পালোহি, ৰুম পাইছোঁহি। আৰু এইটোৱে ৰাস্তাটো, জংঘলৰ মাজে মাজে, পুৰা জংঘল, চবফালে জংঘল। আৰু এইটো সেইফালে আমাৰ কোম্পানী হয়।